আপোনালোকৰ ঘৰত মানে গৃহযুদ্ধ চলি আছে তই গৃহযুদ্ধও ক'ব পৰা হলি যে বুজি পাওঁ চা কিনো এতিয়া চাব হা যা লোকৰ ছোৱালী মানুহৰ ঘৰত মনে মনে সোমাই ধৰা পোৱাৰ পিছত হা যদি গিয়েকৰ ঘৈণীয়েকৰ মাজত পুৱা কাজিয়া লাগিছে সেইটো গৃহযুদ্ধ আছে চা চিচি আপুনি লাজ পোৱা নাই সেই অজলা ল'ৰাটোৱে বুজি পাইছে এইবোৰ কথা ইংলিছ শিকাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত মই তেখেতৰ ঘৰলৈ যাওঁ টিউচন থানাত হয়ে ঘৰত কি কাম ইংৰাজী কিতাপখন দেখিবলৈ ধুনীয়া যে দুবাৰ পঢ়িব চৰ লাগে তোক তাক মাৰিব নালাগে সি ঠিক কথাই কৈছে ঠিক আছে আজিৰ পৰা টিউচন বন্ধ হ'ল ছাৰক মই কৈ দিম টিউচন নকৰো বুলি মোক চাকৰিৰ পৰা খেদি দিব আমি নেখাই মৰিম নাই মই আপোনাক টিউচন বন্ধ কৰিবলৈ কোৱা নাই মুঠতে আপুনি মাতনি বাইদেউ ঘৰত যাব নোৱাৰে কি ক'লা মই মেডামৰ ঘৰলৈ যাব নালাগে নোৱাৰে মোৰ আকৌ লাহে লাহে মিটাৰটো উঠি আহি আছে সেই মিটাৰৰ ফিউজ ওলালেকেতো মই বাট চাই আছো আচ্ছা এইজনী মৰমো লাগে মুখে মুখে কথা কওঁ মুখে কি কৰিছে আপুনি হা একদম ওলাই আহকচোন ওলাই আহক পলাব নালাগে আহক চাওক আজি প্ৰথম মাইকী মানুহৰ গাত হাত দিম আহক কোন আছে অৰি কলে পলাইছে ওলাই